হেল্ল' বন্ধুসকল, অসমীয়া জিকে কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ওচৰত থকা ঘণ্টিটো এবাৰ বজাই দিয়ক। আজিৰ প্ৰশ্ন কেইটা হ'ল: প্ৰশ্ন 1, মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? উত্তৰ কেইটা হ'ল: অপশ্যন এ ৰীতা গোস্বামী, অপশ্যন বি ইন্দিৰা গোস্বামী, অপশ্যন চি ইলিমি গোস্বামী, অপশ্যন ডি ৰাণী গোস্বামী। এটা শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দিৰা গোস্বামী। আৰু প্ৰশ্ন নম্বৰ 2, অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হৈছে অপশ্যন এ চালানা চাহ বাগিচা, অপশ্যন বি গোপাল কৃষ্ণ চাহ বাগিচা, অপশ্যন চি মোহন বাগান, অপশ্যন ডি গুঞ্জাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুঞ্জাং। লগতে প্ৰশ্ন নম্বৰ 3লৈ আহোঁ। প্ৰশ্ন নম্বৰ 3টো হ'ল: অসমৰ সমগ্ৰ শিক্ষা অভিযানৰ ব্ৰেণ্ড এম্বেচেডৰ ৰূপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটা হ'ল: অপশ্যন এ হিমা দাস, অপশ্যন বি যাদৱ পায়েং, অপশ্যন চি ভোগেশ্বৰ বৰুৱা, অপশ্যন ডি লাভলীনা বৰগোহাঁই। অপশ্যন ডি হৈছে ৰাইট এনচাৰ, লাভলীনা বৰগোহাঁই। প্ৰশ্ন নম্বৰ 4, শ্ৰীমন্ত শংকৰদেৱৰ পথশিলা অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ কেইটা হ'ল: অপশ্যন এ বৰদোৱা, অপশ্যন বি বৰপেটা, অপশ্যন চি মাজুলী, অপশ্যন ডি মধুপুৰ। উত্তৰটো হৈছে অপশ্যন এ বৰদোৱা। প্ৰশ্ন নম্বৰ 5, আহোমৰ ৰাজত্বকালত শিৱসাগৰক কি নামেৰে জনা গৈছিল? উত্তৰ কেইটা হৈছে: এ হৰুগা, বি ৰংপুৰ, চি বাকটা, ডি দিচাংমুখ। ইয়াৰ অপশ্যন নম্বৰ বি ৰংপুৰ হৈছে শুদ্ধ উত্তৰ। আৰু প্ৰশ্ন নম্বৰ 6, ONGCৰ মুখ্য কাৰ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন কেইটা হ'ল: অপশ্যন এ লেপেটকটা, অপশ্যন বি নুমলীগড়, অপশ্যন চি দুলীয়াজান, অপশ্যন ডি নাজিৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাজিৰা। আৰু প্ৰশ্ন নম্বৰ 7লৈ আহোঁ। প্ৰশ্ন নম্বৰ 7 হ'ল: দ পৰ্বতীয়া তোৰণ কোনখন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰ কেইটা হৈছে: অপশ্যন এ কলিয়াবৰ, অপশ্যন বি গহপুৰ, অপশ্যন চি তেজপুৰ, অপশ্যন ডি নাৰায়ণপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। আৰু প্ৰশ্ন নম্বৰ 8 ত আছে: অসমৰ সবাতোকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? অপশ্যন এ মাকুম, অপশ্যন বি দিল্লী জয়পুৰ, অপশ্যন চি নাগিনীমৰা, অপশ্যন ডি লংলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মাকুম। আৰু প্ৰশ্ন নম্বৰ 9, যোগিনী তন্ত্ৰ কেতিয়া সম্পাদন কৰা হৈছিল? অপশ্যন কেইটা হ'ল: 11তম শতিকাত, অপশ্যন বি 12তম শতিকাত, অপশ্যন চি 15তম শতিকাত, অপশ্যন ডি 16তম শতিকাত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 16তম শতিকাত। আৰু প্ৰশ্ন নম্বৰ 10লৈ আহোঁ। প্ৰশ্ন নম্বৰ 10ত দিয়া আছে: কোনটো উৎসৱক 100টা ড্ৰামৰ উৎসৱ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ কেইটা হৈছে অপশ্যন কেইটা হ'ল: অপশ্যন এ বাইখু পূজা, অপশ্যন বি ৱাংলা, অপশ্যন চি জোনবিল মেলা, অপশ্যন ডি আলি আই লৃগাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৱাংলা।